মাজুলীতে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি বহুদিনৰ মূৰত ভিডিঅ' বনাইছোঁ। তো আমি আজি গৈ আছোঁ চামগুৰি সত্ৰ। মুখাশিল্প গুৰুজনাৰ অনুপম সৃষ্টি মুখাশিল্প বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে আমাৰ মাজুলীৰ চামগুৰি সত্ৰই। তো আহক বন্ধুসকল, আজি অকণমান পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিণিকি ৰিণিকি ৰাঙলী বেলিতি জিলিকে মাজুলীতে। বৰ্তমান পাই গ'লোহি চামগুৰি সত্ৰ আৰু এয়া সত্ৰৰ সন্মুখত সত্ৰৰ যি মূল তোৰণ চামগুৰি সত্ৰৰ। তো আহক বন্ধুসকল সত্ৰৰ ভিতৰলৈ। বন্ধুসকল, মই আছোঁ এতিয়া চামগুৰি সত্ৰত আৰু আপোনালোকক মই মুখাৰ ওপৰত দুটিমান কথা দাদাই, মোৰ এজন দাদা আছে এইখনত। দাদা নমস্কাৰ। দাদাই আপোনাক মুখা কেনেদৰে প্ৰস্তুত কৰা হয় অকণমান ক'ব। তো আহক বন্ধুসকল, দাদাৰ পৰা শিকোঁ মুখা কেনেদৰে প্ৰস্তুত কৰা হয়। দাদা অকণমান। ঠিক আছে, মোৰ নাম শ্ৰী ধীৰেন গোস্বামী। আমাৰ হ'ল এয়া চামগুৰি সত্ৰ। এই চামগুৰি সত্ৰৰ মূল বৈশিষ্ট্য হৈছে মুখা শিল্প জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু এই মুখা শিল্প এইটো গুৰুজনাই বৰদোৱা থানত চিহ্নযাত্ৰাৰ ভাওনাৰ যোগেদি মুখা শিল্পটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে বৰ্তমান আমাৰ সত্ৰত চলি আছে। আৰু এই মুখা শিল্পৰ ওপৰতে 2003 চনত আমাৰ পিতৃ শ্ৰী কুশকান্তদেৱ গোস্বামী তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে। তেখেতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিলে আৰু তেতিয়াৰ পৰাই মুখা শিল্পটো বিখ্যাত হৈছিলে। আৰু আমাৰ মুখা শিল্প বনোৱা পদ্ধতিটো মই থুলমূলকৈ কৈছোঁ। প্ৰথমতে আমি বাঁহৰ কাঠি খাংটো কৰি লওঁ, তাৰ ওপৰত কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত গৰু গোবৰে চেহেৰা বনাওঁ, তাৰপিছত আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছতহে ৰং। আৰু আমাৰ এই মুখা আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লটকাই মুখা আৰু মুখ মুখা। এই 3টা পৰ্যায়ত আমি মুখা বনাওঁ। এয়া হ'ল বন্ধুসকল মাজুলী মুখা শিল্প। আৰু এতিয়া মই আছোঁ মুখাৰ ভিতৰত। মুখা পিন্ধা হৈ গ'ল। এইবাৰ সত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি প্ৰসন্ন গোস্বামী প্ৰভুৰ ওচৰলৈ যাম। প্ৰভুৰ পৰা মানে দুটি কথা শিকিম। আমাৰ চামগুৰি সত্ৰখন হ'ল অৰিজিনটো জনীয়া থানৰ পৰা আহা। জনীয়া থান বৰপেটাৰ ওচৰত যিখন জনীয়া থান আছে, সেই মাধৱ পুৰুষৰে হেৰি তেখেতে প্ৰথম আছিলে তাত। তাৰপিছত তাত পুৰুষোত্তম ঠাকুৰ আছিলে। এই জনীয়া থানতে পুৰুষোত্তম ঠাকুৰৰ নাতি চক্ৰপাণি এটা তাৰ পৰা গুচি আহিছিলে। আহি ইয়াত তিয়কৰ জেগাত ৰৈছিলেহি। তিয়কত ৰওঁতে তেখেতে আকৌ পাটলিপুত্ৰত পঢ়োঁতে এই চক্ৰধ্বজ ৰজাৰ লগত একেলগে পঢ়িছিলে, যুৱ তেতিয়া। তাৰপিছত যেতিয়া চক্ৰধ্বজ ৰজা হ'ল, ৰজাৰ পিছত তেওঁ এটা মোহৰ দিছিলে যে মই কেতিয়াবাতো যদি কিবা হওঁ তুমি এইটো মোক দেখাবা। সেই মোহৰটো আছিলে সোণৰ মুদ্ৰা। মানে মোহৰটো সেইটো তেখেতে ৰাখি থৈছিলে। তাৰপিছত যেতিয়া তিয়কত আহি এই চক্ৰপাণি এটা ৰধি তেখেতে হেৰি পঠিয়াইছিলে, মানুহ পঠালে হেৰিয়ালে, এই ৰজাৰ ওচৰলৈ। ৰজাৰ ওচৰত যাবলৈ নিদিয়ে, খুব পিটিছিলে, পিটি খেদি দিলে। তাৰপৰা তথাপিতো কোনোবা এজনক যেনে তেনে লৈ গ'লগৈ। সেই মোহৰটো লৈ গৈছে। মোহৰটো লৈ যাওঁতে আকৌ হেৰিয়ে চন্তৰি ৰাখি থ'ব পাৰে, সেইকাৰণে ভকতৰ চুলিৰ মাজত সোমোৱাই সেইটো লৈ গৈছিলে। চক্ৰপাণিয়ে আকৌ চক্ৰধ্বজক যেতিয়াই দেখুৱালে, চক্ৰধ্বজৰটো মনত পৰি গ'ল। ক'ত আছে বোলে, এনেকৈ কুকুৰে চোৱা বুলি জেগা এটা আছে, তিয়কৰ তাতে আছিলে।
তাৰপৰা মতাই নিলে, মতাই নি তাৰপিছত তেখেতক ভালকৈ ৰাখি মেলিলে। পিছত ঘোষণা দিলে যে এখেতৰ ওচৰতে মই শৰণ ল'ম। তাৰপিছতে চক্ৰপাণি আটাৰ ওচৰতে চক্ৰপাণি যে শৰণ ল'লে, শৰণ লৈ তেতিয়া এইটো ব্ৰহ্মপুত্ৰ নাছিলে, দিখৌ খুটি আছিলে, দিখৌ খুটি আছিলে, ব্ৰহ্মপুত্ৰ হিচাপে নাছিলে। এই খুটিটো এইপাৰে এজোপা মস্ত চামগছ আছিলে, চামগছজোপাৰ গুৰিতে এই সত্ৰখন পাতি দিলে। চামগছৰ গুৰিত পাতি দিলে এই চামগুৰি সত্ৰ। আৰু ইফালৰ পৰা চব ৰজাজন চক্ৰধ্বজ, গোসাঁইজন হ'ল চক্ৰপাণি, আৰু চামগছৰ গুৰিত সত্ৰ পাতিলে চামগুৰি সত্ৰ। সেই চামগুৰি সত্ৰৰে চক্ৰপাণি আটাৰ পিছত তেখেতৰ নাতি আছিলে ৰত্নেশ্বৰ আটাৰ। ৰত্নেশ্বৰ আটাৰ আকৌ 8জন পুতেক। এই 8জন পুতেকৰ ডাঙৰজন থাকিলে পুৰণা চামগুৰিত, মাজুজন থাকিল দলনিত, বাকী 6জন ইয়ালৈ গুচি আহিলে। ইয়াৰ 6জন ইয়াতে গুচি অহা এটা সৰহসংখ্যক এটা কলা সংস্কৃতিৰ গোটেই বস্তুটো ইয়ালৈ গুচি আহিল। তাৰে আকৌ এজনৰ মানে ল'ৰা নাছিল, ছোৱালী আছিল, আৰু এজনৰ একে উদাসীন। এই বাকী 4জনৰে এতিয়া বৰ্তমান আমাৰ চামগুৰি সত্ৰৰ পৰিয়াল আছে গোহাঁই, আৰু ভকত তেনেকৈ সেই লগত লৈ অহা ভকতখিনিৰ সৈতে এতিয়া চামগুৰি সত্ৰ চলি আছে। আৰু চামগুৰি সত্ৰৰ আমাৰ কলা সংস্কৃতিটো গুৰুজনৰ যিখিনি কলা সংস্কৃতি সেইখিনি গোটেইখিনি সম্পূৰ্ণই আছিলে। আনকি চিহ্নযাত্ৰা ভাওনাৰ গীতো ইয়াত আছিলে, কিন্তু এটা কালক্ৰমত এইবিলাক চৰ্চাটো অলপ কমি গৈছে। হ'লেও পূৰ্ণতা এতিয়াও আছে। আৰু আমাৰ চামগুৰি সত্ৰৰ এই যিটো আমাৰ গুৰুজনৰ যিটো ধাৰা সেইটো অক্ষুণ্ণ ৰাখিছে। সেই তাৰ মাজতে আমাৰ মুখা সংস্কৃতিটো গুৰুজনৰ আছিলে। এটা ৭২ চনতে তেখেতে চৰ্চা কৰিছিলে, সেই আৰম্ভ কৰিছিলে। আমি সেই গুৰুজনৰ নাতি পৰম্পৰা সূত্ৰে আমাৰ ইয়াতে এতিয়া মুখাটো চলি আছে। মুখাৰ ওপৰত আমি যথেষ্টখিনি আগ্ৰহ হৈছোঁ। বিশ্ব দৰবাৰত এতিয়া আমাৰ প্ৰতিষ্ঠা হৈছে আমাৰ মুখা মাজুলী চামগুৰি ইয়াৰ ওপৰতে আমাৰ পিতৃ প্ৰথম মুখাৰ ওপৰত আমাৰ সত্ৰাধিকাৰ কুশকান্ত দেৱ গোস্বামী তেখেতে মুখাৰ ওপৰতে এই সংগীত নাট একাডেমি এৱাৰ্ড পাইছে প্ৰথম সত্ৰাধিকাৰ হিচাপে আজি সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিলে অসমৰ ভিতৰত। তেখেতে প্ৰথম দুৱাৰ মুকলি কৰিছে মুখাটো বিশ্ব দৰবাৰলৈ। এইখন কিহৰ মুখত এই তাত লগাব ন? এইখন হ'ল কুম্ভকৰ্ণ মুখা, আৰু কুম্ভকৰ্ণৰ যি শৰীৰ বনাই আছে দাদাহঁতে, এয়া হ'ল কুম্ভকৰ্ণৰ শৰীৰ। কাম চলি আছে, হয় কাম চলি আছে। কিছুদিনৰ পাছতে এইখন হৈ উঠিব ন। নেক্সট কেতিয়াবা মই ইয়াত আহিলে আপোনালোকক দেখুৱাম কুম্ভকৰ্ণৰ সেই গোটেই শৰীৰৰ সৈতে কুম্ভকৰ্ণ কেনেকুৱা লাগিব। ত' এয়াই মুখা শিল্প। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো আগবাঢ়ি যাবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।